এইকেইদিন সমগ্ৰ অসমতে ভাইৰেল মাত্ৰ এটাই কথা, সেইটো হ'ল ৰিতুল হুছেইন আৰু জ্যোতিস্মিতা কলিতাৰ লাভ ষ্টৰী। বহুতে কয় জ্যোতিস্মিতা কলিতা দোষী, আন বহুতে কয় ৰিতুল হুছেইন দোষী। আপোনালোকে জানিব পাৰিছে যে ৰিতুল হুছেইন বৰ্তমান আৰক্ষীৰ জিম্মাতো আছে। কিন্তু ৰিতুল হুছেইন আৰু জ্যোতিস্মিতা কলিতাৰ এটা ভিডিঅ' ভাইৰেল হৈছে। সেই ভিডিঅ'টো দেখিলে আপুনি আচৰিত হৈ উঠিব। গতিকে কিনো সেই ভিডিঅ'টো, সেয়া জানিবলৈ আপুনি আমাৰ ভিডিঅ'টো চাই থাকিব। আমি আপোনাক দেখুৱাই আছোঁ এই ভিডিঅ'টো, তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মোক ভাল পাওঁ আৰু ইউৰ দেউতাকে মোৰ ওপৰত দিছে ছোৱালীক কিডনাপ কৰি লৈ গৈছে। চাওকচোন, এইজন ছোৱালী মোকহে কৰিছে, মোক কৰিছে কিডনাপ। কোনো কাই ছোৱালী কিডনাপ, এই মেণ্টেলটো মোক কিডনাপ কৰিছে। তোৰ দেউতাকে যে কেছ দিছে তো জানা তই, তুই আৰু এটা মেণ্টেল, তুই নিজে কিডনাপ কৰিছ মোক। মই মোক ভাল পাওঁ আৰু ইউৰ দেউতাকে মোৰ ওপৰত দিছে ছোৱালীক কিডনাপ কৰি লৈ গৈছে। চাওকচোন, এইজন ছোৱালী মোকহে কৰিছে, মোক কৰিছে কিডনাপ। কোনো কাই ছোৱালী কিডনাপ, এই মেণ্টেলটো মোক কিডনাপ কৰিছে। তোৰ দেউতাকে যে কেছ দিছে তো জানা তই, তুই আৰু এটা মেণ্টেল, তুই নিজে কিডনাপ কৰিছ মোক। মই মোক ভাল পাওঁ আৰু ইউৰ দেউতাকে মোৰ ওপৰত দিছে ছোৱালীক কিডনাপ কৰি লৈ গৈছে। চাওকচোন, এইজন ছোৱালী মোকহে কৰিছে, মোক কৰিছে কিডনাপ। কোনো কাই ছোৱালী কিডনাপ, এই মেণ্টেলটো মোক কিডনাপ কৰিছে। তোৰ দেউতাকে যে কেছ দিছে তো জানা তই, তুই আৰু এটা মেণ্টেল, তুই নিজে কিডনাপ কৰিছ মোক।